দেউৰ আৰু ওচৰ পাজৰ কিছুমান মতা মানুহক কৈছোঁ, আপোনালোকৰ যে কাৰোবাৰ ঘৰ বোৱাৰীয়ে ছোৱালীয়ে কুৰ্তি চুইজাৰ বা ফ্ৰক জিন্স পিন্ধিলে যে আপোনালোকৰ মান সন্মান নাইকিয়া হয়, তেন্তে আপোনালোকে এটা কাম কৰিব। যিসকলে আপোনালোকে কৈ আছে যে আমুকা ঘৈণীয়েকে কুৰ্তি পিন্ধিছে গাঁৱৰ সন্মান গ'ল, আৰু যিসকলে বৰজনাই কৈ আছে আমাৰ ঘৰ এজনী এইটো পিন্ধিলে মান সন্মান গ'ল, দেউৰে কৈ আছে আমাৰ ঘৰ এজনীয়ে সেইটো পিন্ধিলে মান সন্মান গ'ল, তেন্তে এটা কাম কৰিব, তোমালোকেও যে সেই যে অকণমানি গামোচা এখন পিন্ধি লৈ যে টিকা মূৰ জিলিকাই জিলিকাই যে চেঙেলী মাছৰ নিচিনা ইফালৰ পৰা সিফালে ঘূৰি ফুৰা, সেইটো বন্ধ কৰি দিবা। তোমালোকৰ নিজৰ মান সন্মানটো ৰাখিবা। তাৰপিছত লোকৰ ঘৰ বোৱাৰীজনীক ক'বা, লোকৰ ঘৰ ছোৱালীজনীক ক'বা এইটো পিন্ধিলে সেইটো পিন্ধিলে। আৰে নিজৰে মান সন্মান নাই আৰু লোকক কৈছা। তোমাৰ নিজৰ মান সন্মানটো আগতে ৰাখি লোৱা না। তোমাৰে অকল গৰম উঠিছে নি? অকণমানি গামোচা এখন পিন্ধি একদম চেঙা মাছটোৱে যেনেকৈ ইফালৰ পৰা সিফালে কৈ ফুৰে যে টিকাৰ মূৰ জিলিকাই জিলিকাই, কোনোমতে ঢাক খায় আৰু কোনোমতে ঢাক খায় বুলিহে কৈছোঁ। পিন্ধি যে ইফালৰ পৰা সিফালে ঘূৰি ফুৰা, সেইটো বন্ধ কৰি লোৱা। তাৰপিছত বেলেগৰ ঘৰ বোৱাৰীয়ে কি পিন্ধিছে কি নাই পিন্ধা সেইবোৰত মাথা মাৰি ফুৰিবা। তোমালোকৰ লোকৰ ঘৰজনীয়ে যিয়ে নিপিন্ধক কিয়, তোমাৰ মান সন্মান কিয় যাব? খুৱাই পিন্ধাই থৈছা নি তাইক তোমাৰ মান সন্মান যাবলৈ? ধনী ধনী মানুহৰ ঘৰ ঘৈণীয়েক বক বোৱাৰী ভক ভনীয়েক ভক ক'ব নোৱাৰা, এই দুখীয়া ঘৰ কেইজনীক ক'বলৈ একদম উস্তাদ কোনে কি পিন্ধিছে। নিজৰ কাপোৰটোৱে ঠিক নাই, লোকক ক'ব আহে। আৰু তোমালোকৰ যিজন কিছুমান বৰজনা বা দেউৰে বা ওচৰ পাজৰ মতা মানুহে যে লোকৰ ঘৈণীয়েক ভনীয়েকহঁতক ইমান চকু মাৰিব দৰকাৰ নাই নহয়, নিজে কি পিন্ধিছানো? মই ক'লোৱেচোন, নিজৰ গামোচাখন অকণ ভাল ডাঙৰ কৰি লোৱা, ধুতি পিন্ধা, বুজিলা? অকণমানি গামোচা এখন পিন্ধি লৈ একদম চেঙেলী মাছটোৰ নিচিনা টিকা মূৰ জিলিকা ইফালৰ পৰা সিফালে কৰি ফুৰিবা। তাৰপিছত লোকৰ ঘৰ ছোৱালীজনীক বোৱাৰীজনীক ক'বা কি মেখেলা চাদৰ বাদ দিলে বেলেগ কাপোৰ পিন্ধিব ল'লে। আৰে আমিও জানো যে মেখেলা চাদৰ ক'ত পিন্ধে। আমি কাৰোবাৰ ঘৰ সকাম বিয়া দহাত আমি চুইজাৰ কুৰ্তি ফৰক পিন্ধি নাযাওঁ, তাত আমি মেখেলা চাদৰ পিন্ধিয়ে যাওঁ। ডাঙৰ ডাঙৰ অনুষ্ঠান হওক যিহতে হওক মেখেলা চাদৰ পিন্ধিয়ে যাওঁ। কোনোবাই ক'ৰবাত কিবা এটা নিজৰ গৰমৰ কাৰণে হওক ঠাণ্ডাৰ কাৰণে হওক কিবা এটা ভাল লাগিবৰ কাৰণে কিবা এটা পিন্ধে, সেইটো বেলেগ কথা। তাতে আপোনালোকৰ মান সন্মান শেষ হৈ যায়। আপোনালোকৰ মান সন্মানটো আগতে নিজৰটো ৰাখি লওকচোন। অকণমানি গামোচা এখন পিন্ধি যায় একদম টিলিং 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 ঘূৰি ফুৰে, সেইটো বাদে একদম ধুতি পিন্ধি পেণ্ট পিন্ধি ঘূৰিবলৈ লওক। তাৰপিছত লোকৰ সন্মানৰ কথা চিন্তা কৰিব। নিজৰ সন্মানটো আগতে বচাই লওক, তাৰপিছত লোকৰ ঘৰ বোৱাৰী ছোৱালী কথা সন্মানৰ কথা চিন্তা কৰিব, গম পালে? নিজৰ সন্মানটো ৰখাই লওক, তাৰপিছত লোকৰটো চিন্তা কৰিব। নিজৰে সন্মান নাই, অকণমানি গামোচা এখন পিন্ধি লৈ একেবাৰে টিকা মূৰ একেবাৰে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিব, অকণমানি গামোচাখন পিন্ধিছে নাই পিন্ধা ধৰিবই নোৱাৰি, বোৱাৰীহঁতৰ আগত ঘূৰি ফুৰিব তেনেকৈ। আকৌ লোকৰ ঘৰ কৈছে কি বোৱাৰীয়ে মান সন্মান নিলে এইবোৰ কাপোৰ পিন্ধিবলৈ ল'লে। নিজৰটো ৰাখি লওক, তাৰপিছত বোৱাৰীৰ কথাটো চিন্তা কৰিব দেই।